নমস্কাৰ ফিউজেল টপৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজি কেইজনমান একদম নুনি কটনৰ নিচিনা দেখাত কটন কাপোৰ আমি লৈ আহিছো, টেবল কটন কাপোৰ। এইখন হ'ব, এইযোৰ হ'ব চাওক, অকমান ক্ৰিমি য়েলো টাইপ কালাৰত আহিব, ৰেডৰে কাম থাকিব আপোনালোকৰ। গতিকে এইযোৰ কাপোৰ চেল বৰ্ডাৰ হ'ব আৰু এইযোৰ আপোনালোকৰ ব্লেকেৰে অকমান মিনা কৰা থাকিব আপোনালোকৰ আঁচলৰ ডিজাইনটো। এইখন হ'ব চাদৰখন, গাত এনেকে সৰু সৰুকে ফুলৰ নিচিনা ডিজাইন থাকিব, চেল বৰ্ডাৰ হ'ব কাপোৰযোৰ, এনেকে ৰেডেৰে কাম থাকিব। এইখন হ'ব চাদৰখন আৰু এইখন হ'ব আপোনালোকৰ, এইটো আঁচলৰ ডিজাইনটো, আৰু এইখন হ'ব মেখেলাখন। এইখন হ'ব আপোনালোকৰ মেখেলাখন। চাওকচোন কিমান ওপৰলৈকে ফুল আছে। প্ৰাইচ আহিব 1750। এইটো হ'ব আপোনালোকৰ ব্লাউজৰ এনেকে এটা পাৰি আহিব। পাৰিটো চাওক কিমান ধুনীয়া, সৰুকে আহিব পাৰিটো। আপোনালোকক ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব, আমাক মেছেজ কৰিব। বহুত ধুনীয়া লাগিব, কালেকশ্যনটো বহুত ধুনীয়া হয়। নেক্সট এইযোৰ আহিব মেৰুন কালাৰত, য়েলৰে থাকিব। দেখিছেনে কিমান হাইলাইট হৈছে কাপোৰযোৰ। নেক্সট এইযোৰ এনেকুৱাকে হোৱাইট, অকমান আঁচলত হোৱাইটেৰে এনেকুৱাকে মিনা কৰা থাকিব। এইখন হ'ব চাদৰখন। চাওকচোন, পিন্ধিলে মানে দূৰৰ পৰা আপোনালোক কোনেও ক'ব নোৱাৰিব টেবল কটন কাপোৰ পিন্ধা বুলি। একেবাৰে নুনি কটনৰ ডিজাইনত আমি বনাই আনিছো এনেকে। চাওকচোন, এইটো হ'ব আপোনালোকৰ আঁচলৰ ডিজাইনটো। একেবাৰে আপোনালোকে দেখিবই স্ক্ৰীনত, একেবাৰে নুনি কটন ষ্টাইলত আছে কাপোৰযোৰ। এইখন হ'ব মেখেলাখন, ওপৰলৈকে থাকিব এনেকে, আঁঠুৰ ওপৰলৈকে থাকিব। প্ৰাইচ হ'ব 1750। এইটো হ'ব ব্লাউজ পিচটো, এইটো দেখাই দিছো। এইটো হ'ব ব্লাউজ পিচটো, এইটো ধুনীয়া এটা সৰুকে পাৰি থাকিব। ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখিব, ৰাখি আমাক মেছেজ কৰিব। নেক্সট এইযোৰ আহিব পিংকত ৰেডেৰে থাকিব। চাওকচোন কিমান ধুনীয়া, ইয়াত এনেকে আঁচলত আপোনাৰ হোৱাইটেৰে মিনা কৰা থাকিব। এইখন হ'ব চাদৰখন। এইযোৰো আপোনালোকৰ চেল বৰ্ডাৰত আহিব। চেল বৰ্ডাৰত অকমান প্ৰাইচটো অকমান হাই হৈ যায়। এইখন চাদৰখন হ'ব, ধুনীয়া লাগিছে। এইটো হ'ব আপোনালোকৰ আঁচলৰ ডিজাইনটো। নেক্সট এইখন হ'ব মেখেলাখন। এইখন হ'ব মেখেলাখন, প্ৰাইচ আহিব 1750। ওপৰলৈকে থাকিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক মেছেজ কৰিব। এইটো হ'ব আপোনালোকৰ ব্লাউজ পিচটো।